অম্বুবাচী মেলা ইতিমধ্যে ৰঙীন হৈ পৰিছে নীলাচল পাহাৰৰ বুকু মেলা আৰম্ভ হোৱাৰ পূৰ্বে দেশ বিদেশৰ অগণন ভক্ত সন্যাসীৰে ভৰি পৰিছে নীলাচল পাহাৰ ভক্তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ প্ৰশাসনে ভক্তসকলৰ বাবে থকা খোৱাৰ সুবিধাৰ বাবে কামাখ্যা বিভিন্ন স্থানত স্থাপন কৰা হৈছে অস্থায়ী টেণ্ট মন্দিৰলৈ যাবলৈ নামনিৰ পৰা দিয়া হৈছে বিনামূলীয়া বাছ সেৱা আনহাতে দূৰ দূৰণিৰ ভক্তসকল আহিবৰ বাবে গুৱাহাটী অভিমুখী প্ৰতিখন ৰেলত সংযুক্ত কৰা হৈছে অতিৰিক্ত দবা কামাখ্যা মন্দিৰত উগ্ৰপন্থীয়ে যাতে কোনো ধৰণৰ কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সষ্টম হৈ পৰিছে আৰক্ষী মন্দিৰত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা কেতবোৰ দৃশ্য দেখুৱাইছো আজি যোগ দিৱসৰ কাৰ্যসূচীটো এনেদৰে বিভিন্ন স্থানৰ পৰা অহা সাধু সন্যাসীয়ে যোগাভ্যাস কৰা দেখিবলৈ পোৱা গৈছে বৰ্তমান অগণন ভক্ত সন্যাসীৰে ভৰি পৰিছে কামাখ্যা ধাম অম্বুবাচী উপলক্ষে বিশেষ নিয়ম নীলাচল পাহাৰত বিশেষ নিয়ম বান্ধি দিছে প্ৰশাসনে প্লাষ্টিক বা নিচাজাতীয় দ্ৰব্য ব্যৱহাৰৰ নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে এই মন্তব্য কৰিছে কামৰূপ মহানগৰ উপায়ুক্ত এম আংগ মথুৱে কামাখ্যা আৰক্ষী চকীলৈ দৰ্শনাৰ্থীয়ে নিব পাৰিব